কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে আছে ভিডিঅ' বহুত দিন আচলতে দিয়া হোৱা নাই কেতিয়াবা মাজে সময়ে পোষ্ট কৰি আছোঁ এটা দুটা কাৰণ মানে মনৰ লগত আচলতে ব্যস্ততাত গুচি যায়গৈ গোটেই দিনটো পাৰ হৈ যায় সেইবাবেই কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাই আৰু এনেদৰে সময়ো নিমিলে আচলতে সঁচা কথা ক'বলৈ গ'লে আৰু আজি ভাবিলোঁ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ ভিডিঅ' আগবঢ়াওঁ মানে এইকেইদিন খুব চৰ্চিত হৈ আছে এটা কথা অগ্নিনাভ মন্দিৰৰ বিষয়ে আচলতে সকলোৰে সেইটো এটা নিজৰ নিজৰ পাৰ্চনেল কথা ভগৱানক কোনোবা বিশ্বাস কৰি লৈছে কোনোবাই সেয়া অন্ধবিশ্বাস বুলি কৈছে সকলোৰে নিজৰ নিজৰ মতামত সকলোৰে নিজৰ নিজৰ দৃষ্টিভংগী নিজৰ সকলোৰে মানে অধিকাৰ আছে কোৱাৰ কাৰোবাৰ কিবা এটা মানে চিন্তা শক্তিয়ে যিটো ঢুকি পাইছে সেয়া কৈছে কোনোবাই অন্ধবিশ্বাসৰ ফালে টানিছে তেনেধৰণৰ কথা এইটো কথাত মই ক'বলৈ যাওঁ এগৰাকী মানে মই তেখেতক ট্ৰল কৰিবলৈ যোৱা নাই কংকনা একচুৱেলি মই তেওঁক ইমান ফ'ল' কৰা নাই বাবে মই টাইটেলটো পাহৰি গৈছোঁ কংকনা বৰা নে বৰুৱা এনেকুৱা কিবা আছিলে হয়তো আপোনালোকে পাইছে তেখেতৰ ভিডিঅ' মানে তেখেতৰ বিষয়ে এইকাৰণেই ক'বলৈ ল'লোঁ তেওঁ অগ্নিনাভ বাবাৰ মই আপোনাক ইয়াতে দি দিম তেখেতে কেইদিন 2023ৰে কোনোবা কেইটামান মাহত অগ্নিনাভ বাবাৰ পোষ্ট তেওঁ শ্বেয়াৰো কৰিছে জয় অগ্নিনাভ বাবা জয় এনেকৈ লিখি কেনে পোষ্ট কৰিছে বাবাই সকলোৰে ভাল কৰক কিবা কৰক কিন্তু মানে এই টপিকটো যেতিয়া মানে বেছি বাঢ়ি বাঢ়ি গৈ থকা তেওঁ দেখিছে মানে মানুহে ট্ৰল কৰিবলৈ লাগিলে অগ্নিনাভ বাবাক লৈ বা বেছি চৰ্চিত হ'বলৈ ধৰিলে তেওঁ আজি দুদিনমানৰ আগত দেখিছোঁ তেওঁ শিখা বাইদেউক লৈ পিনি মানে প্ৰশ্ন উত্থাপন কৰিছে যদি মই মানে এইটো কথা জানিব বিচাৰিছোঁ তেখেতে যদি বিশ্বাসেই কৰা নাছিল অগ্নিনাভ বাবাৰ হয় তেওঁনো সেই পষ্টবিলাক কিয় শ্বেয়াৰ কৰিছিল মানে হঠাৎ লুটি বাগৰ ইমান পটককৈ কিয় ফলোৱাৰ্ছ বিচাৰি নে বা কিবা মই তেওঁক ট্ৰল কৰা নাই পুনৰবাৰ কৈছোঁ কিন্তু তেখেতে যে এই কান্ধুলি মাছৰ নিচিনা ইপিঠিকে মানে ঘপককৈ শিলুটি হৈ দিছে সেইবাবেহে এই প্ৰশ্নটো মই তেখেতলৈ উত্থাপন কৰিব লগা হ'ল আৰু মই তেখেতক এটা কমেণ্টো কৰিছিলোঁ মাহেকীয়াটোক লৈ তেওঁ প্ৰশ্ন কৰিছে শিখা মজুমদাৰ বৰুৱাৰ বিষয়ে মাহেকীয়া কাৰোবাৰ বয়স অনুপাতে সোনকালে বন্ধ হৈ যাব পাৰে আৰু কাৰোবাৰ কেতিয়াবা কিছুমান অপাৰেশ্যনৰ পিছত হৈ যায় মাইকী মানুহৰ মাহেকীয়া বন্ধ হৈ যায় সেই বিষয়টোক লৈ পাৰ্চনেল মানে এটা বিষয় উত্থাপন মানে এনেদৰে ছ'চিয়েল মিডিয়াত কৰাটো মই মানে যুক্তিগত বুলি ভাবা নাই এই কথাষাৰ মই নুলিয়ালোহেঁতেন যদি তেওঁ মানে এইটো উত্থাপন নকৰিলেহেঁতেন কিন্তু তেওঁ প্ৰত্যুত্তৰ হিচাপেহে মানে তেওঁ উত্তৰটো মই দিব বিচাৰিছোঁ মোৰ এইটো নহয় যে মই তেওঁক মুখ পাতি ক'ব বিচাৰিছোঁ এনেকৈ বুলি কিন্তু তেওঁ যিহেতু প্ৰশ্ন কৰিছিলে তেখেতক মই মোৰ ব্যক্তিগত অনুভৱেৰে এইটো ক'ব বিচাৰিছোঁ যে কিছুমানৰ সোনকালে বয়স অনুপাতে এনে হ'ব পাৰে বা অপাৰেশ্যনৰ ফলত কেতিয়াবা কিছুমান অপাৰেশ্যনৰ পিছত নোহোৱা হৈ যায় মোৰ যিটো জ্ঞাত দেই মই সেইটোহে ক'ব বিচাৰিছোঁ বাকী কৈছে মানে মন্দিৰৰ কমিটিক বা কিবা কিবি এনেধৰণৰ বহুতো প্ৰশ্ন উঠি আছে যিসকলে বিশ্বাস কৰি লৈছে আচলতে বিশ্বাস কৰিলে বস্তু এটা মানে পোৱা যায় বুলি বিশ্বাসে সকলোৰে আদিমূল বুলি কথা এটা আছে যে আপুনি মানুহ এজনকো বিশ্বাস মানে কৰিলেহে যি বস্তুৱে হওক আপুনি মানে বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে এটা সম্পৰ্ক হওক বা ভগৱানৰ প্ৰতি আস্থা হওক বিশ্বাসেই মেইন গতিকে যিসকলে বিশ্বাস কৰিছে তেওঁলোকে ফল পাইছে যিহেতু সেইবাবে বাবাৰ ওচৰলৈ ভক্তৰ ইমান সমাগম হৈছে ভক্তৰ ভিৰ হৈছে বহুত বছৰ সন্তান প্ৰাপ্তি নোহোৱা সকলৰো কাৰোবাৰ সন্তানৰ মুখ দেখিছে বাবাৰ ওচৰত সেইটো মানে এটা মানুহৰ বিশ্বাস এটা জাগি গৈছে হয় আজি ইমান বছৰে আমি মানে সন্তান নাছিল আমাৰ কিন্তু বাবাৰ দৰ্শনৰ পিছতে আমাৰ সন্তান লাভ কৰিছোঁ বা সেই ভাল খবৰটো পাইছোঁ গতিকে ভগৱানক লৈ এটা বিশ্বাস আহি গৈছে যিহেতু তেওঁ সেই ঠাইলৈ যোৱাৰ পিছত মানে অগ্নিনাভ বাবাৰ ওচৰত যোৱাৰ পিছত সেই ফলটো পাইছে গতিকে এইটো ভাবিছে যে সেই ভগৱানৰ ওচৰত গৈ পিনি সেই চাকি বন্তি দিয়াৰ পিছত সেৱা অৰ্চনা লোৱাৰ পিছতে আমাৰ এই ভাল খবৰটো আহিছে মানুহৰ এনেকৈ সেইটো অকল তেওঁলোকৰ বুলি নহয় আজি যদি কংকনা বৰা বা তেওঁ যোনে মানে ট্ৰল কৰি আছে যদি তেওঁলোকসকলেও যদি তাতে গৈ পিনি চাকি এগছ দিয়ে আজি অগ্নিনাভ বাবা বুলি নহয় আজি তেওঁলোকে ছাপ'জ কামাখ্যা মন্দিৰতে চাকি গছ দিয়াৰ পিছত মই কামাখ্যা মন্দিৰত দিয়াৰ পিছত মোৰ এইটো মানে ছাকচেছ হৈছে
তেতিয়াহ'লে কামাখ্যা মন্দিৰত গৈ দিয়াৰ পিছত যদি মানে আপুনি ছাকচেছ হ'ব পাৰিছে, অগ্নিনাভ মন্দিৰত গৈ পিনি কিয় হ'ব নোৱাৰে? ভগৱানেই অগ্নিনাভ মন্দিৰত হওক, কামাখ্যা মন্দিৰত হওক, দেৱী দৌল হওক, বিষ্ণু দৌল হওক, আপোনাৰ বিশ্বাসটোৱেই মেইন। যদি আপুনি বিশ্বাস নকৰে তেতিয়াহ'লে আপোনাৰ সেই ফল কেতিয়াও নাপায়, কিন্তু যিসকলে বিশ্বাস কৰি লৈছে সেইসকলে তাৰ ফল নিশ্চয় পাব। কাৰণ সেই বিশ্বাসটোৰ মাজত মানে মানুহৰ লুকাই থাকে, যিহেতু মানে মানুহৰ অন্তৰাত্মাৰ শুদ্ধি লুকাই থাকে, সৎ মন, সৎ এটা চিন্তাধাৰা লৈহে যিহেতু মানুহৰ বিশ্বাসটো তাৰ পৰাহে উৎপন্ন হয়। আপোনাৰ যদি মনটো শুদ্ধ হ'ব নোৱাৰে, মন অপবিত্ৰ হয় পিনি আপুনি চাকি এগছ আগবঢ়ায়, তাত আপোনাৰ কোনো বিশ্বাস নাথাকে, সেই তাৰ পৰা আপুনি একো ফল লাভ নকৰে। কিন্তু আপুনি মনটো শুদ্ধ হৈ আপুনি মানে চাকি গছ একান্ত বিশ্বাসেৰে আগবঢ়াইছে, সেয়াৰ ফল আপুনি নিশ্চয় পাব। গতিকে মই ইমান দীঘলীয়া কৰিবলৈ নাযাওঁ, কিন্তু তেখেতৰ সেই কান্ধুলি মাছৰ নিচিনা যিটো ইপিঠি সিপিঠিকে লুটি খাই দিছে যে, আজি দুদিনমানৰ আগত এটা পষ্ট, আজি আকৌ মানে উল্টা পষ্ট, সেইটো কাৰণে মানে মই এই ভিডিঅ'টো বনালোঁ। বাকী অগ্নিনাভ মন্দিৰলৈ মই বাৰু আজিলৈকে যোৱা নাই, বা বাবাৰ ভক্ত, খুব ভাল ডাঙৰ ভক্ত বুলিও নিজকে ক'বলৈ নাযাওঁ। মানুহে আস্থা ৰাখিছে, বিশ্বাস কৰিছে, আমিও বিশ্বাস কৰি লৈছোঁ। সেইবাবে ভগৱান আছে, বিশ্বাস কৰোঁ। ভাল আছে পৃথিৱীত, বেয়াও আছে, সকলো আছে। গতিকে সকলো ভাল বেয়া দুয়োটাকে বিশ্বাস কৰোঁ। বাকী মন্দিৰৰ মানে শিখা মজুমদাৰ বৰুৱাই যেনেকৈ চলাই আছে, যদি সৎ মনেৰে চলাই আছে তেখেতৰ কাৰণে ভাল, যদি কিবা অসৎ মনেৰে চলাই আছে তেখেতৰ কাৰণে বেয়া, সেয়া আমি ক'বলৈ নাযাওঁ। কিন্তু আমাৰ যিসকলে বিশ্বাস কৰি লৈছে তেওঁলোকে ফল পাইছে, যিসকলে কৰা নাই পোৱা, সেয়াই কথা। বিশ্বাস কৰাসকল যাব, বিশ্বাস নকৰাসকলে নাযায়, তেনেধৰণৰ কথা। বাকী কংকনা বৰুৱাৰ যি ইপিঠি সিপিঠি, সেই কথাটোত মানে মই জাষ্ট ভিডিঅ'টো বনালোঁ। বাকী আপোনালোক ভালে থাকক, নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ খুব সোনকালেই। কিন্তু মানে আগত পেজটো যেনেদৰে মৰম দিছিলে, মৰম দি যাব আপোনালোকে জাষ্ট। কিন্তু এই মানে কান্ধুলি মাছৰ ইপিঠি সিপিঠিৰ নিচিনা কথাবোৰহে মানে হজম নহয়, সেইবাবে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। বাকী জয় অগ্নিনাভ বাবা, জয় শ্ৰীকৃষ্ণ, সকলো ভালে থাকক।